এন্ট্ৰি কৃষ্ণ বুলি আৰম্ভ কৰিছো আজিৰ ভিডিঅ'। সো বন্ধুসকল আজি আমি আহিছিলো ভাস্কৰ জ্যোতি চিনেমা হললৈ। কিয় আহিছিলো গমটো পায় আপোনালোকে। ভাইমন্দা চালেনে আপোনালোকে? যদিহে নাই চোৱা চাবলৈ যাব কিন্তু দেই। মই পিছে চাই আছো দেই ৰাইজ। ভাইমন্দা চাবলৈ অহা এক্সাইটমেণ্টত কোনেও চাগে ঘৰত একো নেখালেই। লাইন দেখিছেনে বাৰু? চবৰে পেটতে নিগনি দৌৰিছে চাগে। বেলেগৰ নিগনিৰ কথা মই নাজানো, কিন্তু নিজৰ নিগনিটো সদায় নিজেহে সন্তুষ্ট কৰিব পাৰে। গতিকে ময়ো কিবা কিবি খাবলৈ লৈ আহিলোঁ আৰু। জুবিনদাৰ এণ্ট্ৰিটো কিন্তু বুম লাগিলে দেই। আমাৰ চিনেমা চাই হৈ গ'ল, কিন্তু ছেকেণ্ড শ্ব'টোৰ কাৰণে কিমান মানুহ লাইন লাগিছে দেখিছেনে বাৰু? ভাল লাগিছে। অসমীয়া চিনেমাক যে আমাৰ অসমৰ মানুহসকলে ইমান ধুনীয়াকৈ আঁকোৱালি লৈছে। চ' বন্ধুসকল ভাইমন্দা চাই আহি আমি খাৰ খোৱাত সোমাইছোঁ। খাৰ খাবলৈ, ভাত খাবলৈ। ইয়াত খুব ধুনীয়াকৈ খানাবোৰ বনাই আহিব আপোনালোকে আহিলে কিন্তু ইয়াত হাঁহৰ মাংসটো নিশ্চয় টেষ্ট কৰিব দেই। একদম হাত চাত কুচাই মৌ মাখি পৰা দি পৰি যাওঁ দেই বন্ধুসকল। মানে ভাতকেইটা দেখি ইতিনি খুচি। পিছে বন্ধুসকল যিসকলে ভাইমন্দা নাই চোৱা আহক অসমীয়া চিনেমাক ছাপোৰ্ট কৰক। লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব।